হেল্ল' নমস্কাৰ বন্ধুসকল, ভালনে সকলোৰে? আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকলৈ আগবঢ়াইছোঁ এটি নতুন কবিতা। আশা কৰোঁ সকলোৱে ভাল পাব। কবিতাৰ শিৰোনামা কবি নহওঁ মই কাহানিও। কবি নহওঁ মই কাহানিও, নহওঁ গীতিকাৰ, তথাপি নিৰ্জনতাৰ উকা কাগজত মনৰ অনুভৱবোৰ সদায় লিখোঁ। কবি নহওঁ মই কাহানিও, নহওঁ গীতিকাৰ, তথাপি নিৰ্জনতাৰ উকা কাগজত মনৰ অনুভৱবোৰ সদায় লিখোঁ। তেজৰ চিয়াহীৰে কলিজাত গুপুতে লিখি যাওঁ মৌনতাৰ সেউজ ইতিহাস। মোৰ ডায়েৰীটোৰ প্ৰতিটো পৃষ্ঠা লুটিয়াই চাবাচোন কেতিয়াবা। হয়তো তাতেই বিচাৰি পাই যাব পাৰা তুমিও নিজক, নিজৰ অস্তিত্বক, আৰু পাব পাৰা সপোন ঘাটত হেৰাই যোৱা অতীতৰ সেই ৰঙীন স্মৃতিবোৰ। থেংক ইউ। কবিতাটো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থিতিছমেন ক্ৰিয়েশ্যন মনত ৰাখিব।